এতিয়া ৰেকৰ্ডিং হৈছে দে গা চুহুত পৰাৰ কাৰণতে ঘৰখন ধ্বংস হৈ গ'ল মোৰ মাজনীৰ মা ইমান কেইটাৰ কাৰণতে আজি যদি আমাৰ ল'ৰা হৈও সিহঁতে নাচায় তয়ো এৰি থৈ গুচি গলি মইনাৰে মা মই আজি সিহঁতৰ কাৰণতেই সিহঁত কেইটাও আঁতৰত থাকে আজি বোৱাৰী নাই ল'ৰা নাই তুমিও গলা ইমান প্ৰতিভা লুকাই আছে আমি কিয় নিদিয়ম মোবাইলত হা সিহঁতক এটা নাম চাম চব দিবি বুজিছ দেচোন বাৰু কি হয় চাং মোবাইলটো অকমান হেৰি ভাদ 15 টাকা ভাড়া আছে মই খামত থৈ দিয়া আকৌ ভাল